নমস্কাৰ বন্ধুসকল, স্মাৰ্ট লাৰ্ণিং গাইডলৈ আপোনালোক সকলোকে স্বাগতম জনাই। আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ যে সাহিত্য কৃতিৰ ওপৰত বা লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আহিব পৰা যে বিভিন্ন সম্ভাৱ্য প্ৰশ্নসমূহৰ বিষয়ে আলোচনা আগবঢ়োৱা হ'ব। এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ যে লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। আমি সকলোৱে জানো যে লক্ষ্মীনাথ বেজবৰুৱা হৈছে বহুমুখী প্ৰতিভাধাৰী এজন অসমীয়া সাহিত্যিক আৰু তেখেতৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আহতগুৰিত 1864 আৰু মৃত্যুবৰণ কৰে 1938 চনত। যে শিৱসাগৰৰ চৰকাৰী হাইস্কুলৰ পৰা 1886 চনত এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ উচ্চ শিক্ষা গ্ৰহণৰ বাবে কলিকতালৈ যায় আৰু কলকাতাৰ জেনেৰেল এছেম্বলি ইনষ্টিটিউচনৰ পৰা তেওঁ BA পাছ কৰে আৰু ইংৰাজীত MA আৰু আইন পঢ়া আৰম্ভ কৰে, যদিও শিৱৰত ডিগ্ৰী নলোৱাকৈয়ে তেওঁ এৰে। যে তেওঁ কলিকতাত থকা কালতেই অসমীয়া ভাষা উন্নতি সাধিনী সভা, যে আমি সকলোৱে জানো যাক অভা উষা বুলি কোৱা হয়, সভাৰ প্ৰতিষ্ঠা আৰু জনাকী আলোচনীত প্ৰকাশত তেওঁ কি কৰিছিলে যে আগভাগ লৈছিলে। যে বংগৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞা সুন্দৰীৰ দেৱীৰ লগত তেওঁৰ বিবাহ সম্পন্ন হয়। লক্ষ্মীনাথ বেজবৰুৱাদেৱে বা লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ নেতৃত্বতেই কি হৈছিলে যে জনাকীৰ জৰিয়তে অসমীয়া সাহিত্যলৈ ৰমন্যাসৰ ঢলটো প্ৰবাহিত হয়। তেওঁ অসমীয়া চুটিগল্পৰ জনক বুলিও কোৱা হয়। যে জনাকীৰ পাতত তেওঁৰ দ্বাৰা ৰচিত গল্পৰ জৰিয়তে অসমীয়া চুটিগল্পৰ শুভাৰম্ভণি ঘটি বিকাশৰ যাত্ৰাৰ সূচনা হয় আৰু যাৰ কাৰণে তেখেতক যে অসমীয়া চুটিগল্পৰ জনক বুলি কোৱা হয়। যে বেজবৰুৱা আছিলে বহুমুখী প্ৰতিভাৰ অধিকাৰী। যে কবিতা, নাটক, চুটিগল্প, ৰম্য ৰচনা, প্ৰবন্ধ, সমালোচনা, জীৱনী আদি অসমীয়া সাহিত্যৰ সকলো দিশতে তেওঁৰ বৰঙণি উল্লেখযোগ্য বা অতুলনীয় বুলি আমি ক'ব পাৰোঁ। যে এতিয়া আহিছোঁ আমি লক্ষ্মীনাথ বেজবৰুৱাদেৱে ৰচনা কৰা বিভিন্ন গল্প, নাটক, কবিতা পুথি, সাধুকথাৰ পুথি, তেখেতৰ আত্মজীৱনী, জীৱনীমূলক ৰচনা, তত্ত্বমূলক ৰচনা ইত্যাদিবোৰৰ বিষয়ে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত আহিব পৰা সম্ভাৱ্য যে প্ৰশ্নসমূহ কেনেকুৱা হ'ব পাৰে সেই সম্পৰ্কে আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এতিয়া আহিছোঁ আমি বেজবৰুৱাৰ ৰচনাৱলীলৈ। যে বেজবৰুৱাৰ ৰচনাৱলীৰ পৰা আহিব পৰা প্ৰশ্নসমূহ এনেকুৱা ধৰণৰ হ'ব পাৰে যে ধেমেলীয়া নাটকসমূহ কি কি আছিলে, যে লিটিকাই, পাচনি, নমল, চিকৰপতি আৰু নিকৰপতি। আমাক কুৱেশ্যনটো এনেকৈ দিব পাৰে যে 4খন নাটকৰ এনেকৈ অপশ্যন দিব, যে তাত কুৱেশ্যনটো এনেকৈ দিব পাৰে যে লক্ষ্মীনাথ বেজবৰুৱাৰ ধেমেলীয়া নাট কোনখন, যে এখনৰ নাম লিটিকাই দিলে আৰু বাকী 3খন বেলেগ বেলেগ নাটকৰ নাম দি দিলে। আমি গম পাব লাগিব যে লিটিকাইখন কোনে ৰচনা কৰিছিলে, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰিছিলে আৰু লিটিকাই নাটকখন হৈছে এখন ধেমেলীয়া নাটক। ঠিক একেধৰণে যে পাচনি, নমল, চিকৰপতি, নিকৰপতিও আমাৰ ধেমেলীয়া নাটকেই। এতিয়া আহিছোঁ আমি লক্ষ্মীনাথ বেজবৰুৱাৰ বুৰঞ্জীমূলক নাটক জয়মতী কুঁৱৰী, চক্ৰধ্বজ সিংহ, বেলিমাৰ। যে এই 3খন নাটক যদি আমি মনত ৰাখোঁ যে বুৰঞ্জীমূলক নাটক হিচাপে, তেনেহ'লে লক্ষ্মীনাথ বেজবৰুৱাৰ ওপৰত যিকোনো কুৱেশ্যন আহিলেই বুৰঞ্জীমূলক নাটকৰ ওপৰত আমি লিখিব পাৰিম। তাৰপিছত আহিছে উপন্যাস। যে লক্ষ্মীনাথ বেজবৰুৱাই এখনেই উপন্যাস ৰচনা কৰিছিলে, সেইখন হৈছে পদুম কুঁৱৰী, নামটো মনত ৰাখিব। তাৰপিছত আহিছোঁ কবিতা পুথি।
যে কবিতা পুথি হৈছে কদমকলি, চুটিগল্পৰ সংকলনটোকে কি আছিলে যে জনবিৰি, সাধুকথাৰ কুকি, সুৰভি, কেশকলি, এইকেইখন হৈছে তেওঁৰ চুটিগল্পৰ পুথি। চ' সাধুকথাৰ পুথিসমূহ কি কি যে বুঢ়ী আইৰ সাধু, ককা দেউতা আৰু নাতি ল'ৰা, জুনুকা, এইকেইখন হৈছে যে তেখেতৰ দ্বাৰা ৰচিত সাধুকথাৰ পুথি। আমি নামবিলাক ভালকৈ মনত ৰখা উচিত, কাৰণ যিকোনো কুৱেশ্যন যেনেকৈ মানে কুৱেশ্যনটো কি কৰিব পাৰে বেলেগ বেলেগ ধৰণে আমাক দি দিব পাৰে। চ' হাস্য ব্যংগাত্মক ৰচনাসমূহ কেনেকুৱা আছিলে যে কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, কৃপাবৰ বৰুৱাৰ অভটনি, বৰবৰুৱাৰ বুলনি, বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি, যে এই সকলোবিলাক আছিলে তেখেতৰ হাস্য ব্যংগ ৰচনা। তেখেতে ৰচনা কৰা জীৱনীমূলক ৰচনা আছিলে যে ডাঙৰীয়া দীননাথ বেজবৰুৱাৰ সংক্ষিপ্ত জীৱন চৰিত্ৰ, শ্ৰী শ্ৰী শংকৰদেৱ, মহাপুৰুষ শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱ। য' আত্মজীৱনী আছিলে মোৰ জীৱন, শৰণ, তত্ত্বমূলক গ্ৰন্থ, তত্ত্বকথা আৰু শ্ৰীকৃষ্ণ কথা। ইয়াৰ উপৰিও যে 1926 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত সভাপতিত্ব কৰিছিল, যে এই কুৱেশ্যনটো অহাৰ সম্ভাৱনা অধিক আছে। বেজবৰুৱাই বাঁহী আলোচনীখন সম্পাদনা কৰিছিল, এই কুৱেশ্যনটো অহাৰ সম্ভাৱনা প্ৰবল। ইয়াৰ উপৰিও আন কেইটামান কুৱেশ্যন আমি আলোচনা কৰোঁ আহক। এতিয়া আহিছে দুটামান কুৱেশ্যন এনচাৰলৈ, যে দ্য ৰিলিজিয়ন অফ লাভ এণ্ড ডেভ'চন আলোচনামূলক গ্ৰন্থখন কোনে লিখিছিল, যে এইখন লিখিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। কামত কৃতিত্ব লভিবৰ সংকেত কোনে ৰচনা কৰিছিলে, এইখনো ৰচনা কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাদেৱে। যে জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয়, যে আমি সকলোৱে জানো জোনাকী যুগৰ ত্ৰিমূৰ্তি বুলি ক'লে যে চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী আৰু লক্ষ্মীনাথ বেজবৰুৱাক কোৱা হয়। চ' আজিলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে আমি এইখিনিয়েই আলোচনা কৰিলোঁ, যে পৰৱৰ্তী সময়ত আমি যে অসমীয়া সাহিত্যৰ পথিতৰ জোখা সাহিত্যিক যেনে শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেম বৰুৱা, ভৱেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ আদিৰ বিষয়ে যি আমাৰ সাধাৰণ পৰিচয় বা ধাৰণা আছে, সেই গোটেইখিনি আমি কি কৰিম যে পৰৱৰ্তী খণ্ডবোৰত আলোচনা কৰিম। আৰু তাৰ শেষত আমি যে অতিৰিক্তভাৱে আহিব পৰা যে কিছুমান MCQ আমি আলোচনা কৰিম। তাৰ কাৰণে যে চেনেলটোৰ সৈতে জড়িত হৈ থাকিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।